বন্ধু চকুতে ভাহিবা মৰমেৰে মাতিবা ঐ জান। এইটো চন্দু দেখোন। চন্দু ইমান দাঁতু ফালি চিনিব নালাগে, তোৰ জন্মনিক লৈ আনিগে যা। ধেৎ লাউৰা মাকা, কি কথা ক'বলৈ আহে মোৰ জন্মনি নে মন পৰিছে আকৌ সেইকাৰণে গাইছোঁ। তোৰ জন্মনি নাই যে সেইকাৰণে গুচুত লাগিছে ন। মাক চাই তোক কথা কোৱাতকৈ নোকোৱাই ভাল। ঐ বছৰৰ ওচৰলৈ যাওঁ ব'ল, নহ'লে আমাক দগৰা পিটন দিব। ই বছে মাতিছিলে নেকি আমাক? মাতিছিল, মোলৈ ফোন কৰিছিলে, তোৰতো ফোন কৰা নাই নেকি? মাক্কা বছে মোলৈ ফোন কৰিব নেকি? মাক চাকলাই বৈ যাওঁ, মাক চাকলাই। ঐ তই মাত বছক, মই নামাতো, মোৰ ভয় লাগে। ভেদুৱা, তোৰ নাম এনেই ভেদুৱা নহয় জানো? ইমান ভয় কৰ নে তই বছলে? মই চাবি নেকি কেনেকৈ মাতি দিম। বছ আমি আহিলোঁ ঐ, এইফালে আহ। কি হ'ল তহঁতৰ? মোক তই বুঢ়ী কৈছ যে? তহঁতৰ ইমান সাহস? চালা মৰিয়া তহঁতৰ হাত ভাঙি দিম মই। নহয় বছ, এই মুখৰ পৰা ওলাই গ'ল আৰু, মাফ কৰিব। চালা কি কৈছ? মাফ কৰিব লাগে তোক? আজিৰ পৰা কবি তহঁতৰ মই হাত দি ভাঙি দিম। কম তই কৈছিলি ক মাক চাকলাই? বছ মই নাই কোৱা, ই কৈছিলে বছ, মই কোৱা নাই। মইতো আপোনাক মাতিবও ভয় লাগে, ইয়াকে মাতিব কৈছিলোঁ। বছ মই নাই মাতা, ইয়ে মাতিছিলে। মিছা কথা ক'বা আহিছ তই ভেদুৱা। জানছো তই মিছা কথা নকবি তই মাক চাকলাই। বছ নাই মতা মই। কোনে মাতিছ? মই এতিয়াই তোক গুলিয়াই দিম, গম পাবি এতিয়া। কোন মাতিছ তেতিয়াই ওলাই যাব। এইবাৰ কোনে কৈছিলি এনে ব্যৱহাৰ মোক? কোনে কৈছিলি? নহ'লে গুলিয়াই তহঁতৰ মূৰ ফাটাই দিম মই। চিনি পোৱা নাই চালা মাক। বছ মোৰ মূৰত নামাৰিব, ময়ে কৈছিলোঁ আজিৰ পৰা নকওঁ দিয়া, মই মাফ কৰি দিব। আপোনাৰ ভৰিতে ধৰিছোঁ আৰু মই, মাফ কৰি দিব মাক চাকলাই। ঠিক আছে, নেক্সট টাইম আৰু মোক এনে ব্যৱহাৰ নকৰিবি। ব্যৱহাৰ কৰিব হ'লে জানিবি ডাইৰেক্ট ওপৰ যাবিগৈ। ঠিক আছে বছ। অকল বছ কৈ থাকিলে নহ'ব। এতিয়া যা চেৰি কৰগৈ। মোক কোনোবা ধৰিব আহিছে নেকি চাগে, চেৰি কৰগৈ যা। ঠিক আছে বছ, আমি গৈ আছোঁ। আৰু কোনোবা আহিলে মোক জনাবি, ফোন কৰিবি। ঠিক আছে বছ। কি হ'ল চঞ্জু? এতিয়া বছলে ভয় কৰিলে কৈছোন, ভয় নকৰ তই বছলে। এতিয়া কেনে লাগিলে মাক চাকলাই? চালা মাক চাকলাই তোক মাতনি, তই তেনেকুৱা কথা নকবি, গম পাইছ? চালা মাক চাকলাই। এতিয়া বছে কি অৰ্ডাৰ দিছে তাক পাছ কৰগৈ। মোৰ লগত লাগিব নালাগে তই বেদুৱা। চালা বেদুৱা, মাক চাই বেদুৱা। চালা মাকা বৈ তোৰ ফুটনি কথা মই নুশুনো। বেদুৱা, মোক থৈ নাযাবি অকলে। ঐ বেদুৱা, তই হৈ চুকত ৰখ আৰু মই এইটো চুকত ৰখিম। ঠিক আছে। চালা মাক চাই আজি মই একটাক নেলো মুচাৰি ধৰিম। হ'ব, তোৰ ফটোৱা কথা নকবি মোক চালা। তহঁতে ইয়াত কি জুমি কৰি আছ? তহঁতে কি গেন্দুৰ পাৰ্টি হয় নেকি? চাল নহয়, গেন্দু পাৰ্টি। আমি ইয়াত লুকা ভাকু খেলি আছোঁ। মাক চাকলাই আপুনি দেখা নাই নেকি
কি কথা ক'বলৈ আহিছে চালা মাকা। ঠিক আছে যদি লুকা ভাকু খেলি থাক, আজি গেন্দু পাৰ্টিক ধৰিব গৈ আছো আমি। চালা মাক চাকলাই আজি বছক ক'ব লাগিব, বই যাওঁ বই দেৰি হৈছে, নহ'লে আমাক বছে পিটি ফালি দিব। বছ ক'ত গ'ল আপুনি? ইয়াতে আহক, বহুত ডাঙৰ ঘটনা হৈছে। বেদুৱা কি ডাঙৰ ঘটনা হৈছে? তহঁতি কি চিপা চিপিকে আছো হা? বেদুৱা কি হৈছে তহঁতৰ? বছ আমাক বোলে আমাৰ দলটোক বোলে ধৰিব আহিব। কি কৈছ তহঁতি মাক চাকলাই? তহঁতি কি ভয় কৰিছ? মই বছ থাকোঁতে ভয় কৰিব লাগে নেকি হা? ৰেডি হ। বছ আমাৰ ভয় লাগছে কিজানি আমাক মাৰি পেলাব নেকি আমাক যদি মাৰি পেলাই আমাৰ জীৱনটো কি হ'ব বাৰু? আমাক ভাবি থকা চুন্দৰী কেইজনী কি হ'ব? তোৰ মাক্কা লোকৰ কথা বাদ দে, নিজৰ কথা মন দে। নিজৰ জীৱনটো বচাই ল, তাৰপৰা চুন্দৰী জীৱন বচাবি। ঠিক ঠাক এতিয়া ঠিক ঠাক কৰি ল নিজৰ জীৱনটোৰ বাবে হা। হেণ্ডছ আপ গেন্দু দল, লৰচৰ নকৰিবি তাৰ পৰা, জেগাতে থাক, নহ'লে তহঁতৰ ভৰি মোৰ মই চেপাট কৰিম। বছ আপুনি কিবা কৰে যদি কৰক, আমি হ'লে পলাও ইয়াৰ পৰা। তহঁতি বেদুৱা কলৈ পলাইছ মাক্কা? মোক এৰি থৈ মোক লগত লৈ যা মাক্কা চালা। তই ক'লে পলাও গেন্দু হা? তোৰ মই ভৰি হাড় দি একদম চেপট কৰি পেলাম, গম পোৱা নাই? চাকলাই তই মোক মাৰিব পাৰিবি হা? পুলিচ দেখাইছ কাকি পোচাক পিন্ধি। কেনেকুৱা লাগিছে হা তোৰ? বই এতিয়া থানাত বই, তোৰ জীৱনটোৰ বাবে জেল কাটিবলৈ বই। তোৰ মই ঘুচিয়াই তোৰ নাকৰ বান্ধা ওপৰাই দিম।